গুড ইভিনিং এভৰিৱান। আপোনালোক নিশ্চয় ভালে আছে। আজি মোৰ বনাবলৈ মন গ'ল পকা মিঠৈ। তাৰ বাবে মই 2 কাপ চাউল তিয়াই লৈছিলোঁ। এতিয়া মই চাউলখিনি এটা মিক্সিত পিঠাগুড়ি খুন্দি ল'লোঁ। এয়া মোৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। এতিয়া মই মোৰ নিজৰ জোখমতে গুৰ কাটি লৈছোঁ আৰু অলপ জালুক খুন্দি লৈছোঁ। পকা মিঠৈত জালুকটোৱেই মেইন বস্তু। এতিয়া মই এয়া খুন্দি ৰখা পিঠাগুড়িখিনিও ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই এখন কেৰাহী গেছত পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হ'ব দিছোঁ। এতিয়া কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই গুৰখিনি দি লাহে লাহে লৰাই দিছোঁ। গুৰখিনি ভালকৈ গলিব লাগিব, গলি ডাঠ হ'ব লাগিব। গুৰৰ পাকটোৱে পকা মিঠৈৰ মেইন বস্তু বুলি কয় আৰু আজি মই প্ৰথম বনাবলৈ লৈছোঁ পকা মিঠৈ। কেনেকুৱা হয় নাজানো আৰু চেষ্টা কৰিছোঁ। এয়া এনেকৈ লৰাই আছোঁ। এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। লৰাই গুৰখিনি ঘন হ'ব লাগিব। দুই মিনিটমান একেৰাহেই লৰাই থাকিব লাগিব আৰু গেছৰ ফ্লেমটো কম কৰি থ'ব লাগিব। এতিয়া মই অকণমান ঘিউ দিছোঁ। ঘিউটো অপশ্যনেল হয়, আপোনালোকে মন গ'লে দিবও পাৰে, নিদিবও পাৰে। মই চেণ্টৰ কাৰণে অকণমান ঘিউ দি দিছোঁ। পুনৰ আকৌ লৰাই দিছোঁ গুৰখিনি। এতিয়া মই খুন্দি ৰখা ইলাচি গুড়ি অকণমান দিছোঁ। পুনৰ আকৌ লৰাই দিছোঁ গুৰখিনি। এয়া লাহে লাহে গুৰখিনি ঘন হৈ আহিছে। এতিয়া মই খুন্দি ৰখা জালুকখিনিও দি দিম। এয়া জালুকখিনি পুনৰ আকৌ ভালকৈ লৰাই দিছোঁ। 1 মিনিটমান সময় জালুকখিনি দি লৰাইছোঁ। এয়া গুড়ৰ পাক উঠিছে আৰু লাহে লাহে। এনেকৈ লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। এতিয়া মই খুন্দি ৰখা পিঠাগুড়িখিনি ঢালি পানি মিক্স কৰি দিলোঁ আৰু পিঠাগুড়িখিনি ঢলাটো দেখুওৱা নহ'ল যিহেতু মই এখন হাতে ভিডিঅ' কৰি আছিলোঁ। এয়া মোৰ পিঠাগুড়িখিনি হৈ গ'ল সানি লোৱা। এতিয়া মই এখন কাঁহীত ঢালি লাড়ু বনাই ল'ম। এয়া মোৰ লাড়ু হৈ গ'ল। এতিয়া মই এক্সট্ৰাকৈ অলপ পিঠাগুড়ি ভাজি ৰাখিছিলোঁ। পকা মিঠৈত বোলে ভজা পিঠাগুড়ি দি থ'লে পকা মিঠৈ খাই ভাল লাগে আৰু কেইবাদিনলৈও ভাল হৈ থাকে। এয়া মই ঢালি দিছোঁ আৰু গোটেইখিনি ভালকৈ সানি দিম। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ। বাই বাই।